আজিৰ পৰা ৭৫ বছৰৰ আগৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ বন মহোৎসৱ তেনেকৈ আমি মানি আহিছোঁ আৰু ইয়াৰে এটা পাৰ্ট আমাৰ চিৰাং জিলাত ডেপুটি কমিশ্যনাৰ নেতৃত্বত আজি আমাৰ DC সাহেবো আহি আছে, আমাৰ বাইদেউ ADCও আছে, আমাৰ সকলো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফে আছে। আজি আমাৰ PTC চৰকাৰৰ যি উদ্দেশ্য গ্ৰীণ বড়োলেণ্ড আমি মিছন এটা কৰিছোঁ, তাৰ লগতে সম্পৰ্ক ৰাখি পেলাই আজি আমাৰ BTCটো 5টা জিলাতো আমি বন মহোৎসৱটো আজি পতা হৈছে, মানা হৈছে, চেলিব্ৰেশ্যন কৰা হৈছে আৰু খুব ভাল লাগিছে। আমাৰ এই অঞ্চলৰ জনসাধাৰণো ওলাইছে, বিশেষকৈ আমাৰ ষ্টাফে খুব এক্টিভলি কাম কৰি আছে, যাৰ ফলত আমি এই আমাৰ চৰকাৰৰ দিনত এই 4টা বছৰত 4টা চলি আছে, আমি 2টাকে নেশ্যনেল পাৰ্ক কৰিবলৈ সক্ষম হ'লোঁ। আজি জুলাই মাহৰ ভিতৰতে, আজি 2 তাৰিখ নহয় জানো, আমাৰ বিশ্বাস এটা আছে 30 তাৰিখৰ ভিতৰত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক কথা দিছে, আমি এটা ৱাইল্ড লাইফ আজি 1 তাৰিখ আমি এই জুলাই মাহৰ ভিতৰত এটা ৱাইল্ড লাইফ আৰু অন্য এটা বাৰ্ড চেঞ্চুৰী আমি কৰিবলৈ গৈ আছোঁ। আমি যিমান পাৰোঁ ইমান দিন কাম কৰিয়ে গৈ থাকিম আৰু গ্ৰীণ ৰেভলিউশ্যনটো অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ বড়োলেণ্ড সমাজত আৰ্ম ষ্ট্ৰাগল আৰু বহুত ধৰণৰ ষ্ট্ৰাগল হৈ গ'ল, যাৰ ফলত আমাৰ ইকনমি ছ'চাইটি সেইবোৰ খুব চেৰেলি বেদিলি হৈ গৈছিলে আৰু আমি বহুত পিছ পৰি আছিলোঁ। কিন্তু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ BTC অঞ্চলত থকা 5টা জিলাৰ আমাৰ এডমিনিষ্ট্ৰেটৰসকলৰ সহায়ত আমি আকৌ গ্ৰীণ ৰেভলিউশ্যন আনিবলৈ সক্ষম হৈছোঁ। আজিৰ দিনত অকল গ্ৰীণ ৰেভলিউশ্যন নহয়, আমাৰ শিক্ষাৰ ক্ষেত্ৰতো বহুত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ সকলো জনসাধাৰণে আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে এই মেছেজটো পাই পেলাই আগে ভাগে ওলাই আহিব, যিমানখিনি অহা নাই তেওঁলোককো আহিব বুলি আশা কৰিছোঁ। আজি আপোনালোকে গছপুলি ৰোপণ কৰিছে, কিন্তু আনফালে দেখিবলৈ গৈছে বন ধ্বংস এতিয়াও চলি আছে। চাওক, বন ধ্বংসটোতো অল অভাৰ ৱৰ্ল্ডে হৈ আছে, তথাপিও বন ৰক্ষা কৰাৰ কাৰণে আমি 2টাকে নেশ্যনেল পাৰ্ক বনাবলৈ সক্ষম হ'লোঁ আৰু এটা ৱাইল্ড লাইফ বনাবলৈ গৈ আছোঁ, এটা বাৰ্ড চেঞ্চুৰী বনাবলৈ গৈ আছোঁ, যিটো মানুহৰ কাৰণে সপোন, ভাৰতবৰ্ষৰ মানুহৰ কাৰণে এইটো সপোন। ভাৰতবৰ্ষত আপুনি দিল্লীত যাওক, দিল্লীত আজি 48, 50 সেইদিনাখন 52লৈকে গৈছে। আমাৰ যি গৰম, মানুহে থাকিব নোৱাৰা হৈছে, পানীত সোমাই থাকিব লগা হৈছে। ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰ BTCৰ জনসাধাৰণে কিন্তু আগভাগ লৈছে। ইয়াত আপোনালোকক শলাগিব লাগিব, কিয়নো আপোনালোকে আমাক সহায় কৰিছে। কিমান টাৰ্গেট কৰিছে গছপুলি ৰোপণটো মই টাৰ্গেট লৈ একজেক্টলি তেনেকৈ নাই। আমাৰ চিফ মিনিষ্টাৰ চাহাবে যিটো দায়িত্ব দিছে, আমিতো লাখ তেনেকৈ ৰোৱাৰ কাৰণে অৰ্ডাৰটো আহিছে, কিন্তু গছ গছনি কিমানটো আমি এডভান্স হ'ব পাৰোঁ কাউন্সিলত আমি চেষ্টা কৰিম।